আজি 4টা পঞ্চায়তত আমি যেতিয়া মটৰচাইকেলেৰে পৰিভ্ৰমণ কৰিছিলোঁ চাৰিওফালে মানুহৰ যি উষ্ণ সঁহাৰি সেই সঁহাৰিয়ে প্ৰমাণ কৰিছে যে বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ কাৰণে আৰু ৰাইজৰ দলক জয়ী কৰাবৰ কাৰণে থাওৰাবাসী ৰাইজ সাজু হৈছে। থাওৰাবাসী ৰাইজৰ ওচৰত যথেষ্ট প্ৰলোভন দিয়া হৈছে, বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া হৈছে। একে ৰাতিৰ ভিতৰতে মেডিকেল কলেজ বনাই দিয়াৰ প্ৰলোভন দিয়া হৈছে, একে ৰাতিৰ ভিতৰতে দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰলোভন দিয়া হৈছে, একে ৰাতিৰ ভিতৰতে আপোনাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিয়াৰ প্ৰলোভন দিয়া হৈছে। কিন্তু সকলোবিলাক প্ৰলোভনৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে থাওৰাবাসী ৰাইজে ৰাইজৰ দলৰ প্ৰতি উষ্ণ সঁহাৰি জনাইছে আৰু থাওৰাবাসী ৰাইজে সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ কাৰণে, বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ কাৰণে সাজু হৈছে। আটাইতকৈ ডাঙৰ কথা, ব্যাপক অঞ্চল এটাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ আৰম্ভ কৰিছে। বিশেষকৈ মিচিং অঞ্চলটোত DMPK নামৰ সংগঠনটোৱে আমাৰ ৰাইজৰ দলৰ বহু কৰ্মীৰ ওপৰত আক্ৰমণ নমাইছে আৰু কালি গাড়ী পৰ্যন্ত ভাঙি দিছে। মই এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু, DMPKৰ জেনেৰেল ছেক্ৰেটাৰী তিলক দলে আৰু মন্ত্ৰী পীযুষ হাজৰিকা এই আটাইসকলকে বাৰম্বাৰ জনাই আছোঁ। এতিয়ালৈকে কমেও 5 দিন মই মুখ্যমন্ত্ৰীৰ সহিতে মন্ত্ৰীসকলক স্পষ্টভাৱে জনাইছোঁ যে ৰাইজৰ দলৰ ওপৰত থাওৰা সমষ্টিত বাৰম্বাৰ শাৰীৰিক নিৰ্যাতন আক্ৰমণ চলোৱা হৈছে। আজি শেষবাৰৰ কাৰণে ৰাজহুৱাভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া যি শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী আৰু DMPKৰ জেনেৰেল ছেক্ৰেটাৰী তিলক দলে ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ শাৰীৰিক আক্ৰমণৰ পৰা তেওঁলোকে আঁতৰি থাকে আৰু এনেকুৱা ধৰণৰ ভায়োলেন্স, এনেকুৱা ধৰণৰ তেওঁলোকে হিংসাত্মক কাৰ্যকলাপৰ পৰা যাতে আঁতৰি ফুৰে। আমি স্পষ্ট আৰু দৃঢ়াসীন ভাষাৰে ক'ব খুজিছোঁ, যদি সঁচাকৈ সাহস আছে তেতিয়াহ'লে বিজেপিয়ে আমাৰ লগত শান্তিপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতাত নামক। যদি সাহস আছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত শান্তিপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতাত নামক আৰু তেওঁলোকে জয়ী হৈ দেখুৱাওক। ইয়াৰ বিপৰীতে তেওঁলোকে যি আক্ৰমণাত্মক, তেওঁলোকে হিংসাত্মক পন্থা অৱলম্বন কৰিছে, ইয়াক কেতিয়াও সহ্য কৰা নহ'ব। এই কথাটো আমি সকীয়াই দিছোঁ।